Hey guys, welcome to back. মোৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আই হোপ সকলোৱে ভালে আছে চাগে। ময়ো ভালে আছোঁ আৰু বহুদিন পাছত আহিছোঁ ভিডিঅ'ত বনাবলৈ এটা অকণমান আৰু আজিকালি সময় আৰু মন নোযোৱা হৈছে একচুৱেলি। সময়টো কিবাকৈ মিলাব পাৰি, মনটো মেইন কথা, মনটো একেবাৰে নোযোৱাই হ'ল। ৰ'দত একেবাৰে যাব নোৱাৰা হৈ গ'লোঁ। ৰ'দ নাই বুলি ওলাই আহিলোঁ ৰুমৰ পৰা, কিন্তু যেতিয়া বাটত আহি পালোঁ খুব ৰ'দ, সেয়ে অকণমান গছৰ তলত ছাঁত থিয় হৈ আছোঁ। বিশেষ একো নাই, এনেই জাষ্ট ওলাই আহিলোঁ। ৰুমত থাকি থাকি আমনি লাগি গ'ল, কিমান আৰু ৰুমত থাকিব। হেই গাইজ, এনেকৈ নিজানত বহি আকাশখনলৈ চাই এই ডাৱৰবোৰক চাই থাকিবলৈ কোনে কোনে ভাল পায় মোৰ দৰে জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ এই ডাৱৰবোৰ চাই থাকিবলৈ, আৰু ডাৱৰৰ মাজত যি আকৃতি লয় ডাৱৰবোৰে মাজে মাজে, সেই আকৃতিবোৰ যদি চাই থকা হয় ন, কিবা এটা কল্পনাৰ সাগৰত ডুবি গৈয়ে ভাল লাগে দেখোন।